আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, ছোৱালীজনীকো খুৱাই ল'লোঁ। এওঁ আৰু দেউতাই আজি দোকান বন্ধ কৰিছে, ডাঙৰি আনিবলৈ গৈছে। মই এতিয়া যাম বজাৰলৈ মাছ আনিবলৈ, ডাঙৰি অনাক খুৱাব লাগিব। চাই যাব ভিডিঅ'টি। মাছ ফ্ৰাই কৰি আছোঁ, এইফালে আনফালে এইটো গেছত গাখীৰ পগাই আছোঁ। একদম লৰালৰি, মানে আজি গাখীৰ পগাবলৈ থাকিয়ে গৈছে, কামৰ ইমানেই ব্যস্ত নহয়। গাখীৰ খুন্দিয়ে হৈছে ধুনীয়া। আৰু তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'লে বজাৰৰ পৰা আহি লৰালৰিকৈ মাছ বনালোঁ বিলাহী দি, তাৰপিছত দাইল আৰু কচুৱে বনাই দিলোঁ। সেয়াই আৰু লৈ গ'ল লৰালৰিকৈ। দেউতাই আহি ডাঙৰি থ'বলৈ আহিলে। এয়া চাওক ডাঙৰি আনিছে। সেয়া আপোনালোকক বস্তু এটা দেখাম দেই, পিঁয়াজৰ খেতি কৰিছোঁ আমি, কলগছ। মা বেটি পৰিবা, আহা। ছোৱালীজনীক লৈ লৈছোঁ নাই ষ্টেপটো তললৈ। এয়া চাওক আমাৰ বস্তাত পিঁয়াজৰ খেতি কৰিছোঁ। আৰু এইফালে এয়া কলগছত দিছোঁ, পিঁয়াজৰ নলা খাবৰ কাৰণে দিছোঁ। ডিমৰ লগত খাই ভাল লাগে যে। এয়া চাওক ভাত পানী দি মেলি আজৰি হৈ আমিও খালোঁ আৰু খাই বৈ এতিয়া বেটিক অকণমান উলিয়াই নিম। অকণমান উলিয়াই নিয়াৰ আমি পিছত মাহঁতৰ মায়ে কিবা কাম এটা কৰি আছে। কামটো কৰি হ'লে মই বেটিক দিম মাহঁতত। তাৰপিছত মই যাম কেৰেলা পুলি আনিবলৈ দেদাহঁতৰ ঘৰত। আমাৰ কেৰেলা দিছিলে, মানে গুটি চব নগজিলে। সেয়া মই দেদাহঁতৰ ঘৰত পচাই থৈছে, সেয়া পুলি আনিমগৈ। আপোনালোককো দেখাম আমাৰ আজি বাম খেতিবিলাক কি কৰিছে। এয়া কামুৰি দিছে। এয়া কেৰেলা পুলি দেদাহঁতৰ ঘৰৰ পৰা আনি লৈছোঁ, ৰুম এতিয়া। এইবোৰ ইয়াত মৰিছে, পুলিবোৰ খাজিছোঁ। এয়া পুলিটো লৈ ইয়াত পানী দি গৈছোঁ একেচাতে। বেছিকেইটা নাই বাৰু পুলি, বহুত বুলি ভাবিছিলোঁ, নহয় বহুত। মোৰ কেৰেলা পুলি ৰোৱা হৈ গ'ল। ইয়াত আমাৰ বিলাহী পচাইছে। এয়া ভালকৈ ধৰিব নোৱাৰিব, ৰ'ব মই ওচৰলৈ লৈ গৈছোঁ। বিলাহী পুলিবোৰ এয়া ইমান তিতি হৈছে আৰু। পিছত এতিয়া ভোট জলকীয়া দেখামগৈ। ইয়াত আমাৰ কেৰেলা পচাই থৈছে, ওলোৱা নাই গুটিবিলাক, কেলৈ জানো। ইমান দাম দি আনিছে পুলি, গুটিবিলাক ওলাব চাগে, এদিন লাগিব নেকি। এইবিলাক সৰু হৈ আছে যে, এনেকুৱা ওলাইছে, আগা পিছাকৈ ওলাব চাগে। এয়া ভোট জলকীয়া পুলি একঠামান ৰুইছে নেকি, একদম মানে পানীৰ কাৰণে লেৰেলি গৈছে পুলিবিলাকত। পানী লাগে। আমাৰ দাদাহঁতৰ টিউবৱেল আছে, এতিয়া মটৰে পানী দি একদম বহুত ধুনীয়া কৰি দিছে গছবিলাক। আমাৰো টিউবৱেল এটা বহাইছে আৰু কাইলৈৰ পৰা মটৰ ফিট কৰিব, পানী দিব পাৰিম আৰু। গছবিলাকেও ভাল পায়, পানী পায়। এইবিলাক আলু গছ, আলু দিছে, আলু পোখা মেলিছে আৰু। আলুৰ মাজে মাজে এয়া লাই শাক দিছে। মটৰ ছটিয়াইছিলে, এইবোৰ মটৰবোৰ কোনো ওলাই চাগে। এয়া চাওক আলু গছ পোখা মেলিছে। এইটো চাওক পানীৰ অভাৱত লেৰেলি গৈছে, হাওহে দিছে আৰু গছ পুলিবোৰে। এয়া মটৰবোৰ ওলোৱাই নাই। এতিয়া ধুনীয়াকৈ পুলি চালি ৰুই মেলি আহি গ'লোঁ। তাৰপিছত ছোৱালীজনীক অকণমান কিবা কিবি খুৱাম আৰু, বহুত দেৰিৰ পৰা একো এটা খোৱা নাই, 1.5 ঘণ্টামান হ'ল। এতিয়া খুৱাম আৰু অকণমান খেলাম আৰু। তাৰপিছত দোকানলৈ যাম, দোকানত পকৰি খামগৈ। পুলি ৰুই দিয়া বোলে আজি পকৰি খুৱাব। পথাৰৰ পৰা আহি পাবহিয়ে হৈছে আৰু, আহিলে একেলগে যাম। দোকানো খুলিবগৈ অকণমান দেৰি। তাৰপিছত আপোনালোকেতো দেখিলেই আমাৰ খেতিবোৰ কিমান ডাঙৰ হয়, আপোনালোকক দেখাম আৰু কিমানটোত লাগিব তেতিয়াও দেখাম। সকলো দেখুৱাম, মানে পুলিবোৰ কেনেকুৱা হৈ আছে, কিমান ডাঙৰ হ'ল, কেতিয়া ফুল আহিব, আপোনালোক চব দেখাম। চাই থাকিব ভিডিঅ'বিলাক। আজিলৈ তেনেহ'লে বাই বাই। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।